হেল্ল' বন্ধুসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো কালি উঠাৰ দৰে আজিও সোনকালে উঠিব ট্ৰাই কৰিলোঁ। আজি অলপ বেছি সোনকালে উঠিলোঁ, 4:27 হৈছে। 4:28 তাৰ আগতে এবাৰ সাৰো পাইছিলোঁ, কিন্তু অলপ লাহেকৈ উঠিলোঁ। আজি মোৰ লগতে মোৰ ভাইটিও উঠিলে। আজি ভাইটিও যায় বোলে খোজকাঢ়িব, ছোৱালী চাইগে ৰাস্তাত। চাওক এই ককাই ভাইক দুয়োটাই মিলি ছোৱালী। তো আহি বাইপাছ পালোহি। তো কালি সিফালে ভিডিঅ'টো কৰিছিলোঁ তিনিআলি ইফালে, সেইটো কাৰণে সেইডোখৰ নকৰিলোঁ আৰু। তো এইফালে গৈছিলোঁ তিনিচুকীয়া আৰু এইফালে ডিব্ৰুগড় মেইন ফালে আৰু প্লাছ জগন্নাথ মন্দিৰ। বেছি দূৰ নহয়, ইয়াৰ পৰা খোজকাঢ়ি যাব পাৰি। তো আমি ডিব্ৰুগড় যিখন ডিব্ৰুগড় তিনিচুকীয়া পৰা ডিব্ৰুগড় হিৰাপথত যিখন হেৰি পায়, অভাৰব্ৰিজ পায়, তাত পালেহি। বেছি দূৰ নহয়, তো অলপ বেছি খোজকাঢ়ি দিছোঁ। আজিতো অলপ দৌৰা প্লেনো আছিলে, কিন্তু দৌৰিবলৈ সাহস নাই আৰু খোজকাঢ়োতে ভাগৰ লাগি গৈছে। গাড়ী আহিছে। তো আহি থাকোঁতে চাওক দলঙত এইবোৰ লেতেৰাবোৰ মানুহে পেলাই থৈ গুচি গৈছে। তো ভাল লগা নাই এইবোৰ দেখি। এইবোৰ যাতে এটা সুৰক্ষিত স্থানত পেলাব পাৰে তাৰ ব্যৱস্থা কৰিলে ভাল লাগিব, কাৰণ ইমান এখন চফা দলং বহুত চফাকৈ থাকে বা আহি ভাল লাগে। তো ৰাতিপুৱা আহি এনেকুৱাবোৰ দেখি পালে ভাল নালাগে। তো এইবোৰ ভালদৰে ক'ৰবাত পেলোৱা বা থোৱাৰ ব্যৱস্থা এটা কৰিব লাগে বুলি ভাবোঁ। আপোনালোকে কি ভাবে ক'ব আৰু দেই কমেণ্টত। তো এইটো মেইন ৰোড, তিনিচুকীয়া টু ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী। এইটো ট্ৰেইন ক্ৰচিং। এখন ধাবা হয়, ধাবাখনৰ নামটো পাহৰিলোঁ, আগফালৰ পৰা চাবগৈ লাগিব। এইবোৰ ষ্ট'ৰ ৰুম। কাৰোবাৰ বিয়া আছে যে। The place real M আপোনালোকে এবাৰ পঢ়ি কিনে জনাব দেই। মই এটা পঢ়িলোঁ, এটা ব্লিজৰলৈকে পঢ়িব পাৰিছোঁ দেই হেপতি হিচাপে। এইবোৰ চাওকচোন লেতেৰাবোৰ। আজি বহুত দিনৰ মূৰত আহিছোঁ, এইবোৰ দেখিছোঁ ভাল লগা নাই। আগতে যেতিয়া আহিছিলোঁ পুৰা চফা আছিলে।
ইয়াৰ পৰা বেছি দূৰ নহয় জগন্নাথ মন্দিৰ আৰু পাৰ্কখন আছিলে এখন নামে পাহৰিলোঁ পেটত আছে মুখলৈ অহা নাই কম বাৰু কেতিয়াবা পেলাই গ'লে দেখাম বাৰু তো ফাইনেলি আমি অভাৰব্ৰিজখন পালোঁহি তো দূৰেই হয় ইয়ালৈ আমাৰ ৰুমৰ পৰাতো 1.5 কিলোমিটাৰমান হয় 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ আশে পাশে হয় 2 কিলোমিটাৰ হ'ব নালাগে একচুৱেলি 1.5 কিলোমিটাৰ হয় তো ঘূৰি যাম এতিয়া ইয়াৰ পৰা অলপ কামো আছে সেইকাৰণে ভাবিছিলোঁ আজিতো দৌৰিম বুলি ভাবিছিলোঁ কিন্তু নাই নহ'ব দৌৰিব নোৱাৰি আচলতে দেহাই নকয় অলপ দৌৰিব লাগিলে মানে বেছি হৈ যাব আৰু আকৌ কলেজো আছে আজি চাগে কলেজ বন্ধ চাগে এইটো কাৰণে আৰু আমাৰ মুছলমান সকলো দাদা বাইদেউ সকলোকে বন্ধুবৰ্গ ঈদ মুবাৰক ঈদৰ আন্তৰিক শুভেচ্ছা থাকিল আপোনালোক সকলোলৈকে যদি আপোনালোকে চাই আছে চালো থাকিল বাৰু ধন্যবাদ ঘূৰি যাওঁ এতিয়া বোলো ফাইনেলি আহি ৰুম পাই গ'লোঁ বা ল'ৰা পঢ়ি আছে বোলে তো গাইজ বাই বাই আজিলে জয় অসম